কণী আৰু আলু বইল কৰি আছোঁ কণীৰ দম এখন বনাম বুলি আৰু এইয়া মই সাফৰ মাৰি দিলোঁ আৰু কুকাৰটো মই গেছত ভৰাই দিওঁ আৰু এইফালে দি চাওকচোন গজালি ওলোৱা মগু নিশ্চয় আপোনালোকক খাই ভাল পায় আৰু সেয়েহে মই ভাবিলোঁ আজি এখন চাটনি বনাম ধুনীয়াকৈ জ্বলা দি পেলাই সেইকাৰণে আপোনালোকক আগতীয়াকৈ অকণমান দেখাই ল'লোঁ ট্ৰেইলাৰ অলপমান মই একদম বিৰাট ভাল পাওঁ দেই টেষ্টি একদম বিৰাট মজা পাওঁ তাৰপিছতে এইফালে দি চাওকচোন মোৰ গাখীৰ উতলি আছে মানে মই চাহ একাপ খাম আৰু এইফালে দি দালিও হৈ গৈছে অলৰেডি এইখিনি গাখীৰ চাওক মোৰ ফাটি গ'ল আপোনালোকে কি কৰে বাৰু ফাটা গাখীৰ দি নিশ্চয় কিবা কিবি বনায় মই কিন্তু নাজানো দেই সেইবাবে গাখীৰখিনি মই এতিয়া পেলাব লাগিব আৰু উপায় নাই গাখীৰৰ চানা দি পেলাই বহুত বনাই বাৰু মই ইউটিউবত দেখা পাইছোঁ কিন্তু মই মানে নাজানো আৰু মই এইবিলাক কেঁচা বনোৱাত মিঠাই চিঠাই বনোৱাত বহুত কেঁচা দেই আৰু এইফালেদি মোৰ লাল চাহ উতলি আছে আৰু এতিয়া গাখীৰখিনি উতলি আছে মই চাহটো মই গাখীৰ চাহ এনেকৈহে খাওঁ আৰু এনেকৈ গাখীৰ চাহ খালে নহয় কেতিয়াও ক্ষতি নকৰে জানেনে সেইটো কাৰণে মই দুইটা এক্সট্ৰাকৈ মানে গৰমাই লওঁ এতিয়া চাওক এই কফি কাপটোত মই এতিয়া গোটেইখিনি ধুনীয়াকৈ মিলন কৰি দিম এতিয়া মানে মিক্স আপ কৰি দিম এয়া মই লাল চাহখিনি বাকি ল'লোঁ আৰু ইফালেদি মোৰ দৰে আপোনালোকে বাৰু এনেকৈ গাখীৰ চাহ বনাই খাইনে জনাবচোন দেই আৰু এইফালেদি ল'লোঁ মই কাটা বিস্কুট এখন এইটো কাটা বিস্কুট নহয় আচলতে মডিফাই কৰা হৈছে এইটো টোষ্ট বুলি কয় আগৰ সেই যে কাটা বিস্কুট টকটা বিস্কুট বুলি কয় সেইটো আৰু এতিয়া গাখীৰ চাহৰ লগত খাই এইটো মই মজা পাম আৰু এইফালে চাওক মোৰ মানে চিটি দিলে হৈ গ'ল চাহকণ খাই থাকোঁতেই মই এইফালে কণী চেনিখিনিও মই মানে গুচাই কৰি লৈ ল'লোঁ আৰু এইফালে মই ল'লোঁ পিঁয়াজ আদা নহৰু বটা অলপ মানে এইখিনি মই এতিয়া খুন্দি লৈছোঁ মোৰ আজি নিশাৰ আহাৰটো ৰেডি হৈ গ'ল আৰু এতিয়া মই খাই পেলাই শুই যাম ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ যদি অকণমান মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব নতুনকৈ যিসকলে চাইছে তেওঁলোককো মোৰ ভিডিঅ'টোলৈ একদম আন্তৰিক স্বাগতম জনাইছোঁ আজিলৈ আহিছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম টেক কেয়াৰ